দাৰ্শনিক সক্ৰেটিছে কৈছিল মই মাথো জ্ঞানৰ অনুৰাগী, জ্ঞানৰ বৃত্তিধাৰী মই নহয়। সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদনৰ অনুসৰণকাৰীহে। যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচিত ধৰ্মমত আৰু সত্যসিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে। ডেল কাৰ্নেগীয়ে কৈছিল আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপুনি। ভাল হওক বেয়াই হওক, নিজৰ বাগিচাৰ পৰিচৰ্যা আপুনি নিজেই কৰিব লাগিব। সুন্দৰ হওক বা অসুন্দৰী হওক, আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব। শ্বেক্সপিয়েৰে কৈছিল এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা, ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগা শৰীৰতো সেইদৰে ৰোগ হয়। ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া। তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা, তেন্তে বহি সময় নষ্ট নকৰিবা। পল ৰবচনে কৈছিল তুমি যদি কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ'বা। তুমি দেখিবা যে মৰুভূমিত জীৱন আছে, আকাশত তৰা আছে। জীৱনটো এটা উৎসৱ, কাৰণ কেৱল এই মুহূৰ্তটোৰ কাৰণেই আমি জীয়াই আছোঁ। ঋকবেদে কয় যে এজন মানুহ যদি আনতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছি আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। ডেভিড ফ্ৰষ্টে কৈছে সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈ সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভবা তুমি কি কৰি ভাল পোৱা, কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। মহান ফুটবলাৰ প্লেই কৈছে যে সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু এইসমূহতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি থকা নিষ্ঠা আৰু ভাল পোৱা। লিঅ' টলষ্টয়ে কৈছে জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাটোহে। কালবোলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথো সুকৰ্মৰাজিৰ দ্বাৰাহে। ৰাজা ৰামমোহন ৰায়ে কৈছে আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘুমোৱাতকৈ আমি নিজে কি কৰিছোঁ সেইটোৱে ভবা বেছি প্ৰয়োজন। প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ'লেই দহৰ তথা দেশৰ সেৱা কৰা হ'ব। নেপোলিয়ন বোনাপাৰ্টে কৈছে জীৱনৰ অন্য নাম সংগ্ৰাম। সংগ্ৰাম অবিহনে জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সতে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল আৰু প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱাই মটিভেশ্যনেল কোটছৰ ভিডিঅ' কণ্টিনিউ পাবৰ বাবে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক।